কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত আপোনালোকে নপৰিব। আৰু 2 মাহ এওঁৰ পাৱাৰ আছে, 2 মাহ পিছত কিজান তাৰ আগতেই নোহোৱা হ'ব। আমি যিখিনি ইনফৰমেশ্যন পাই আছোঁ আগতেই নোহোৱা হ'ব। গতিকে অলপ ৰাইজৰ সেৱক আপোনালোকে। মই দিয়াব আজিও কৈছোঁ, আপুনি IFS, IAS, IPS সিহঁতৰ ওপৰত দেশ নিৰ্ভৰ কৰে। আমি পলিটিচিয়ানসকলে কেতিয়াবা নিজৰ স্বাৰ্থত কিবা কি ক'ব পাৰোঁ, কিন্তু দেশ আপোনালোকে ৰাইজৰ সেৱক, ৰাইজৰ সেৱা কৰক, ৰাইজক হাৰাশাস্তি নকৰিব। মই আহ্বান জনাইছোঁ DC চাৰ্কেল অফিচাৰ দিয়াবোৰ চবকে এই ৰিটায়াৰ কৰা মানুহ এজনক মেইন কৰি আপোনালোকে কাম নকৰিব। হয় কৰক, PCCF আহক, নিজে আহক, ডিপাৰ্টমেণ্টৰ মেইন মানুহ আহক। ইহঁতো গুগলত মেপ নিজে তৈয়াৰ কৰে, নিজে তৈয়াৰ কৰি নিজে দেখায়। এলটমেণ্ট দিছে, পাট্টা মাটি আছে ইফাল সিফাল, মাজৰ ঘৰটো ফৰেষ্ট। আজি সোণাপুৰত ভাটিয়াপাৰা, ভাটিয়াপাৰাটো হ'ল ৰেভিনিউ ভিলেজ। তাতে দহিকাটা ফৰেষ্ট কেনেকৈ গৈ পাল, তাতে কেনেকৈ গৈ পাল? ইমান কিয় কি কৰিছে? আমি দৈনন্দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈ কৰোঁ, আমি অনাহাৰে থাকোঁ, ইমান পৰিশ্ৰম কৰোঁ। তাৰ মাজতে এই বনৰ ঘৰ ভাঙি আনি এতে জাগা দিল। আৰু যদি জাগা কোনো নেদে পুলিচ দি ধৰি লৈ যায়, পুলিচ দি ধৰি লৈ যায়। ঘৰত CRP, ৰেপিড ফ'ৰ্চ চব পঠাই দিয়ে। ইমান জোৰ জবৰদস্তি আনি বহালা, আকৌ বোলে এইবিলাক কি কাৰণ, কি বুজাব খুজি আছে তেওঁলোক? যিয়ে নহওক, সাংবাদিক বন্ধুসকল, মই আপোনালোকক কৈছোঁ নিৰপেক্ষ হওক। সাংবাদিক তেওঁ যিটো কৰি আছে, যিটো কৰি আছে মানে মুখপাত্ৰ, চৰকাৰৰ মুখপাত্ৰ, মানে যিবিলাক কৰি আছে এনেকুৱা নিউজ কৰিব নাপায়। অলপ নিৰপেক্ষ সাংবাদিক বন্ধুসকলক মই কৈছোঁ, মানুহখিনিৰ চাওক কি অপৰাধ কৰিছে। তাৰ পৰা তোমালোকে আনি ভয় পেলাই ভাঙিবা আৰু ইভেকশ্যন তুমি কৰিবা আৰু বিধায়কৰ লগত জেদ কৰি বুলি কৰে। মই কি কৰিলোঁ মাত্ৰ এটাই যিটো কৈ গ'লোঁ এতিয়া মই, যে আপুনি RFত থকা ৰাবাৰ বাগান লাখ লাখ বিঘা আছে, সেইখিনি উচ্ছেদ কৰক। পাম্প অইল আছে, সেইটো উচ্ছেদ কৰক। কল বাগান আছে, উচ্ছেদ কৰক। চাহ বাগান আছে, উচ্ছেদ কৰক। তামোল বাগান আছে, উচ্ছেদ কৰক। হাতী থকা ঠাইটো তাতে, হাতী থকা ঠাই তাতে, হাতী ঘূৰা ফিৰা কৰা হাতীৰ তাতে, হাতীৰ যিটো ৰাস্তা তাতে সেই বাগৰিছে।